হেল্ল' ৱেলকাম টু মাই চেনেল ইণ্ডিয়া চাম। তো গাইজ আজি আপোনালোকৰ মাজতে এটা বস্তু লৈ আহিছোঁ, সেইটো হ'ল আপোনালোকে চাওক, চালে গম পাব কি বস্তু। তো এযোৰ জোতা লৈ আহিছোঁ। তো জোতাযোৰৰ দাম নিচেই বহুত কম। তো আপোনালোকে যদি বিচাৰি আছে যে এইযোৰ জোতা কম দামত ভাল জোতা এযোৰ লাগে ফ্লিপকাৰ্টৰ পৰা, তো সেই জোতাযোৰ আপোনালোকক দেখুৱাইছোঁ। তো গাইজ এইটো মই আনবক্সিং কৰি ল'লোঁ। তো জোতাযোৰ এইটো কাভাৰৰ ভিতৰত যে কাভাৰটো বেছি হেভি নহয়, কিন্তু জোতাযোৰ চালে আপোনালোকে গম পাব বৰ্তমান বহুত কমফৰ্টেবল হয়। মই আগতে এনেকুৱা এযোৰ জোতা অৰ্ডাৰ দিছিলোঁ, তো সেইযোৰ মই পিন্ধি আজি মোটামুটি এবছৰ হ'ল, একো প্ৰব্লেম হোৱা নাই। তো গাইজ বহুত কমফৰ্টেবল জোতা হয়, কাপোৰৰ জোতা। তো চাওক মই দেখুৱাই আছোঁ। তো চাওক গাইজ, তো ফল্ডিং চিষ্টেম হয়। তো বঢ়িয়া একদম পাঞ্চু টাইপৰ, কিন্তু ডাইৰেক্ট পাঞ্চু নহয়, কিন্তু পাঞ্চু টাইপ হয়। তো আপোনালোকে যদি চইচ কৰে যে এনেকুৱা জোতা এযোৰ লাগে, তো ল'ব পাৰে। তো বেছি দামো নহয়। তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকক। তো তাৰ পৰা ক্লিক কৰি মাত্ৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে। চাওক কিমান ধুনীয়া। তো এইযোৰ জোতাত মোৰ 250 পৰিছে, মই এবাৰ চাইছিলোঁ। তো ধুনীয়া হয়, তো আপোনালোকে ল'ব পাৰে। তো গাইজ ইয়াৰে এটা সৰুকৈ ভিউ দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক। আৰু এটা প্লাছ পইণ্ট আছে এইযোৰৰ ভিতৰত, মানে কি আঠাটোতো দিয়া আছে আৰু মানে চিলনি মৰা আছে। দুয়োযোৰ জোতাতে মানে চাইডটো ভিতৰত চিলনি মৰা আছে। তো চিলাই দিছে ধুনীয়াকৈ, বেষ্ট হয় একদম ধুনীয়া। সেইটো উলিয়াব পাৰে ধুবৰ কাৰণে, মানে ধুলে পানীত তিতক আপোনাৰ যি কৰে আপোনাৰ জোতাযোৰ পানীত পিন্ধিলে, জোতা পিন্ধিলে মানে একো প্ৰব্লেম নাই মানে। আৰু এনেকৈ সৰু সৰু আনবক্সিং ভিডিঅ'ৰ লগতে ব্লগ পাই থাকিবলৈ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।